মাইনু আজি কি আছে হাতত? টেঙা আছে ভাত খোৱাৰ পিছত আৰু কল খায় নেকি? ভাত নাখাৰ আগতে খাব লাগে এইটো ফুডু কল খা বস্তু কিবা। সেইদিনাখন পাৰাত 2টা কঁঠাল পাৰিছিলোঁ যে তাৰে আজি এটা মানে পকিল। তো এইফালে আজি বজাৰ যিহেতুকে তামোল অলপ বিক্ৰী কৰিব ওলাইছে এইফালে মায়ে 2 কিলো 3 কিলোমান হ'ব আৰু এইখিনি তামোল। তো আপোনালোকৰ তামোলৰ কি দাম কমেণ্ট কৰি জনাব। আৰু আজি এইফালে আমি গাহৰি বনাম। এইফালে বহুত দিনৰ পাছত আজি গাহৰি খাম। ভালকে আনা ভাত আজা ৰেডি হৈ গ'ল চব। এইফালে ভাত মানে হৈ আছে, এইফালে দালি আৰু হ'ল এইফালে আমাৰ মাংস। মাইনু আজি গাহৰি খাবি না? খাবি? ছয় নাই হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ভিলেজ ব্লগ। ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? সবে কমেণ্ট কৰি যেনিবা মজা লাগিব। আৰু এইফালে কঁঠাল দেখা পাইছে ন এয়া। তো আজি দেৰিকৈ মানে কঁঠাল খাম, দুপৰীয়া সময়ত মজাকৈ খাম মানে কঁঠাল। গুড মৰ্ণিং। আৰু এইফালে আজি আমাৰ খানা আছে, এইফালে চাব পাৰে। এইফালে মাছ আৰু আছে এইফালে গাহৰি। এইফালে চাব পাৰে একদম তাজা গাহৰি। এইফালে চাহ অলপমান বনাই ল'ম। এইফালে দুপৰীয়া আমাৰ চাহ খায়ে মানে ঘৰত। ইয়াতে গাখীৰ আছে। আমাৰ ঘৰৰে মিঠাতেল পেৰি লৈ আহিছোঁ। এইফালে চাব পাৰে এয়া। এইফালে 2টা বটলত ওলাই আছে। এইটো এটা, এইটো সৰু পিপা। এইটো জানাই পৰি গ'ল এইখিনি। কিবা হেৰি কৰাই ভাল। মানে কৰচদি ওলাইছোঁ এইবাৰ। আৰু এতিয়া মই ধুই আছোঁ দালি, দুপৰীয়াৰ সাজৰ কাৰণে যোগাৰ কৰি আছোঁ। আৰু আজি মানে আমাৰ ঘৰত গাহৰি বনোৱা হ'ব দুপৰীয়াৰ সাজত। যিহেতু যোৱাকালি আমাৰ হাল উঠিছিলে, মানে ৰোৱা হৈছিলে। আৰু যোৱাকালি আছিল শনিবাৰে আমাৰ মানে নিৰামিষ হয় না, সেইকাৰণে আজি আমি খাম আৰু এনে আৰু মাইনুহঁতো আহিব না? মাইনুহঁতো আহিব। সেইফালে দৈ খাম। এতিয়া বস্তু দেখাম। লতা বেল এইটো চৰবত বনাই খাম আৰু আপোনালোকক দেখুৱাম কেনেকৈ খায়। এইটো 2 বছৰমান আগতে খাইছিলোঁ আমি, মজা লাগে। মই যোৱা বছৰ খাইছিলোঁ। তাকেতো যোৱা বছৰ সঞ্জয় আহাৰ মাল দুজন আছে। গোটেইখিনি ঘৰে না? ঘৰৰে পিয়ৰ দৈ, খাটি গৰুৰ দৈ। দুই খাটি গৰুৰ দৈ। দুই বোলে দুই হ'ব পাৰে, তিনিও হ'ব পাৰে। মাইনু খালা তই কাৰণে যায় গাখীৰ দিবা হজৰি পেলাই জানে নাই সেইফালে নহয়, সেইফালে আড়াল দিছা দেখোন। এতে
খেলা খেলে তাহলে এইফালে আছে 20 টকাৰ শুকা জ্বালা 20 টকা এইফালে অলপমান ৰ'দত দিম জ্বালা এটা তো এইফালে আমাক এয়া ডাঙৰ কেৰাহী লাগে ডাঙৰ মানে এইটো বেলেগ কেৰাহী এটা লাগে তো সেইকাৰণে এইটো নিব আহিলোঁ আৰু এইফালে মায়ে বৌ উঠাই আছে এয়া এই কিন্তু একদিন দুইদিন হৈ যাব এইফালে খৰি ওলাই দিলোঁ 3 ডাল আৰু এতিয়া মই চিলাই আছোঁ ব্লাউজ আৰু ব্লাউজটো হৈছে কফি কালাৰ এয়া চাওক এইটো চাওক আধা চিলোৱা হৈছে আৰু এইপিনে চাব পাৰিব আপোনালোকে বহুত কাপোৰ দাম লাগি আছে কেনেকৈ চিলাওঁ মানে ইমান গৰম সেইকাৰণে লাহে লাহে চিলাই আছোঁ আৰু যদি চিম্পল ব্লাউজ চিলাব লগা হয় মই তেতিয়াহ'লে একদিনতে হৈ যায় আৰু ডিজাইন দিব লগা হ'লে অলপ টাইম লাগে তো এইফালে বনাওঁ এতিয়া চৰপাত লাইনে নাই itu bangali barate hor কথা আছিল বলে কি বানানো না হবে দূরতে ওপরে যাচ্ছে কিছু কথা নাকি
আগেৰি ভালকে আনা 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 খাব লাগে খাবা লগা আৰু দুটা ক'ত আৰু চাৰিওফালে আনাৰস কেঁচা হৈ আছে আৰু এইটো ফল কি আছে এইটো লতা বেল লতা বেল তাক লৈ আহিব লাগছে মিঠা আছে নেকি ৰে কাঁচা হ'লে মিঠা আছে কেইটা আটা মছলাৰ পাত চিঙো একেবাৰে ৰাস্তাতে লাগি আছে আমাৰ এনেকৈ ইমানবিলাক আছে ইয়াত গোটেই ৰাস্তাটোতে আছে আৰু আপোনালোকৰ আছে নাই কমেণ্ট কৰি জনাব এতিয়া হৈ গ'ল লৈ যাওক আৰু বতৰ আজি কি গৰম বতৰ ৱাও লতা বেল লগালে খায় টেঙা না আঁঠু কাঢ়ি লৈছে একদম ইফালে আৰু আজি উহা ধানখিনি ৰ'দত মেলিছোঁ এনেকৈ সেইদিনা দিয়া ভালকৈ শুকোৱা নাছিল আজি ৰ'দটো দিছে তো আজি শুকাব ভালকৈ এইফালে ৰ'দ এইফালে আৰু হালধিখিনি আছে তো এইফালে আমাৰ ফাইনেলি দালি হৈ গ'ল নিয়ে থবি থ এইফালে গাহৰি মাংস খাব পাৰি এয়া গ্ৰেভি দালিত দি দিলোঁ এইখিনি চেনি লৈ আহিলোঁ আধা কিলো আৰু টেঙা পানী ইফালে আমাৰ এক জাগ হৈ আছে ইফালে লতা বেল আছিল না লতা বেলে নেমুৱে মিক্স কৰি বনাইছোঁ এইফালে এইফালে বিলাহী মাংস দিয়াৰ কাৰণে এতিয়া চেনি দিওঁ ইয়াতে নিমখ দিয়া 1 চামুচ 2 চামুচ 3 4 5 লাগব একদিন 6 তো এইফালে নিমখ 6 চামুচ লাগব দে 2 কাপ 3 কাপ ওতে 8 চামুচ যাবড়ে বেশি হলি আর নাই না আইলি আই তো থইছা গমে বানাই মই কিবা থইছি গতাই হা ছাতাটো আৰু ক'ত লৈ আছে আৰু থছি নেকি তোক কি আর তো জানাই বিষয় না জানাই তো কিয়া গৰম আতা হন নাই মকা লগত থাকিম কতে বাপ্পা এইজন একদিনকে যাব আৰু যা গৰম মাখাত দে যাই বানা এই থসুন আর তোর
আমার গরম লাগছে হাওয়া কিনে মাইনৰ কাৰণে এটা আইচক্ৰীম আনি থৈছিলোঁ মানে নিকালো তাইৰ আছে নেকি খোলো বঢ়িয়া হৈছে কিন্তু দেখাই যায় পুৰবিকা হে পুৰবিকা মাল হেৰি নাই চামুচ প্লাষ্টিকত আছে এই এইফালে লাগে চেকিনি এইখন লৈ ল'লোঁ কেনে টেষ্টটো কেনে মেংগ' ফ্লেভাৰ না কালিৰে না কেনে কিবা কেনে পায় একেই দোকানত থাকিলেও থৈছোঁ লাইন নাই আজি ৰাতি লাইনে নাই আমাৰ 24 ঘণ্টা ফ্ৰিজ দিয়া থাকে একো কেম্বা হোৱা নাই দে গোটাই ৰাতি লাইন নাই গ'লব ইটো যে টাইট হ'লে যে ইটো যে ভাল হ'ব হ'ব গোটাই প্ৰথম যে হালধান আনিছিলে সেইটো ভাল লাগছে এইটো ভালে আমি থৈ দিছিলো ঠিক আছে তাতো নহয় লেমন এটা দিম কিয় হ'ব টেঙাটো অলপ কম হ'ল টেঙাটো না ঠিক আছে ঠিক আছে বেয়া নহয় অ' তাৰ ঠেলা পেলা হয় লাইন নাথিলি কি এইটো নেকি তাহাৰ ক'ত ওলাইছে চকত পুরা ছয় নাই জংগাল হৈ আছে না বিৰাট অ' লাগাটো লাগছে চিঙলি অলপ এইগিলাখান ভেন্দি লাগি আছে এয়া ভালেও লাগি আছে এইফালে মাছ বনাব মেষ্টা টেঙাই দি দুখনমান চিঙো নাই একেটা চিঙি নহয় বাৰু আছে জলকীয়া লগা আৰম্ভ দিছি ইফালে এয়া এইবিলাক এইবিলাক সৰু সৰু লাগি আছে এয়া আৰু এইফালে ইয়াক কচু
ধুনীয়া হৈছে সেইফালে লেচৰা এইবিলাক লেচৰা লগা নাই লাগব আৰু কচু ফুল ফুলি আছে সেইটো এইফালে কচু ফুল এইটো কচু খাব লাগিব আৰু এইফালে বাংনা আছে এটা নতুনকৈ লাগছি বুঢ়া হৈছে চব বুঢ়া হৈছে এইবিলাক চব পকি আছে ইয়া এইফালে এইগিলাখন বিধান হ'ব জলকীয়া গাহৰি ইফালে হৈ গ'ল এয়া চাওক আৰু এইফালে মাছ আৰু মেষ্টা টেঙা আৰু এইফালে চাউল ধুই দিলে নেকি কেইবাটি 5 টেমা 5 টেমা এইটো কাৰ মূৰ ডেকৰা আহিছে এইটো চাওকচোন ইমান ডাঙৰ কি কৰি আছা ইনো মোবাইল ব্যায়াম কৰিছো মোবাইল চাই আছা কি চাইছা মোবাইলত হা কি চাইছা কচোন নাই নাই এইফালে কি চাই আছিলি কথা নাই কেনে দিছিলো কোকা দিছিলা কি ফুবিৰা এয়া এইফালে বনাইছোঁ মেষ্টা টেঙা আৰু মাছ মেষ্টা টেঙা আৰু মাছ সেইদিনাখন পাৰত দুটা কঁঠাল পাৰিছিলোঁ যে তাৰে আজি এটা মানে পকিল আৰু বেয়া হৈ গৈছে না নাখালো না পচি গেল দুটা পাৰিছিলোঁ তাৰে এটা সেইদিনা কাঁচা কাঁচা খালোঁ আৰু এটা মানে এইটো আছিল গুটি কেইটা কাম দিব এতিয়া এয়া কঁঠালৰ গুটি কিবা আনলা পাই মিচিং চিচিং কৰি কিবা সেইদিনা যে কিবা আনন্দ দিছোঁ কিহৰ মিলৰ এই কিবা পোহৰৰ কি বোলে কিবা বোলে পোহৰৰ চলাৰ বেটাৰী নাই কিবা কাঠহে পালে তই কঁঠালটোৰ পৰা এইখিনি গুটি এইখিনি ওলাল নাই আৰু নাই কঁঠালটো ইমান ডাঙৰ এইকেইটা ওলালো গুটি আৰু এতিয়া এইটো পেলাই দিম য'ত ছাগলী খাব পাৰে ছাগলীটো খাবই কঁঠাল খাবা কঁঠাল নাখায় লেতেৰা কি দিবা কাঁঠাল পোচা হা পোচা মাতিলে দিয়ে খুৱাই নিবি লাইট দি হাতে দি লাইট দি সেই কৰবা আমাৰ ভাত আঞ্জা গোটেই মানে কমপ্লিটে হৈ গ'ল এতিয়া মানে এয়া কল খাব লাগে ভাত খোৱাৰ পিছত আৰু কল খায় নেকি ভাত নাখাৰ আগতে খাব লাগে কি কলি এইটো পানা বেলেগ ফুডু ল বিনু ল
ফুটটো গ'ল খা বস্তু দিলে কিবা মাই খাবি নেকি তো কলটো এতিয়া ধুনীয়াকৈ খাম মানে এটাই খাম তো এতিয়া ভাত খাব লাগে দুপৰীয়া যিহেতু আজি খানা তো ভাত চাত ইফালে সাজা হৈ এইফালে মাংস মাইনু আজি গাহৰি খাবি না খাবি ৰেডি হৈ আছে চব টেঙা লাগব বাপ্পু মাইনু পাকঘৰত কি কৰি আছা কাম কৰিছা তো এইফালে আমাৰ ভাত আজা ৰেডি হৈ গ'ল চব এইফালে ভাত মানে হৈ আছে এইফালে দালি আৰু হ'ল এইফালে আমাৰ মাংস গাহৰি মাছ আৰু কি আছে নাই আৰু ন পলাই ভাত পানী মজাকে খালোঁ এতিয়া ভাবিছোঁ এইফালে তামোল খাওঁ এতিয়া ভাত খাই দুটা ল'লোঁ আৰু ভিডিঅ'টো চাই পেলাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু গাহৰি মাংস আজি মজা মানে টেষ্টি হ'ল মানে আজি আৰু ইউটিউবত চাই যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত চাই আমাৰ পেজটো ফ'ল' কৰি আমাক ছাপৰ্ট কৰিব তো ঠিক আছে আৰু লগ পাম এটা বেলেগ ভিডিঅ'ত